আমি সেন্ট লুইচ চহৰত আমেৰিকাৰ ভিতৰতে এখন পুৰণি চহৰ আৰু ডাঙৰ চহৰ 1764 চনত আৰম্ভ কৰিছিলে এই নগৰখনৰ প্ৰতিষ্ঠা হয় এই ঠাইখিনি আগতে ফৰাচীসকলৰ দখলত আছিলে ফৰাচীসকল ইয়ালৈ আহিছিলে জন্তুৰ ছাল আৰু নোম বিচাৰি আৰু ব্যৱসায় কৰিবলৈ ইউৰোপত বহুত ঠাণ্ডা তাত ঠাণ্ডা দিনত গৰম হৈ থাকিবলৈ কোট বনাব লাগে সেই কোটবিলাক বনাবৰ কাৰণে ছাল লাগে নোম থকা ছাল আৰু সেইটো যে দেখিছে সেইটো কয় সেন্ট লুইচৰ স্তম্ভটো এইটো 1963 চনত বনোৱা হৈছিলে বিৰাট ডাঙৰ এটা স্তম্ভৰ নিচিনা ওপৰলৈকে যাব পাৰি আকাশলংঘা এটা স্তম্ভ তোৰণ ইয়াত মানুহ ওপৰলৈ যাব পাৰে আৰু এইটো বিখ্যাত